কোনটাই মিলনপুর ছোৱালী তিনিজনী কোনে মাৰিছিল ময়ে মাৰিছিল বাকী দুজনী ছোৱালী ডেড বডি কি কৰিলি নকওঁ মই ক'ত আছে ক কৈছো কলে তই মোক এৰি দিম বুলি কথা দিব লাগিব কথা দিছো ছোৱালীকেইটা মই হানিফ নামৰ মানুহ এটাক বিক্ৰী কৰি দিছো মোৰ মনে কৈছে তৰা জীয়াই আছে গুৱাহাটীৰ চানমাৰীৰ ওচৰৰ এটা ভঙা ঘৰত তই আহিছো মই আৰু একো নাজানো মই ভাই এৰি দে মোক এৰি দে কি কৰিছ আবে তই কি কৰিছ বে কি কৰিছ ৰেপ কৰি কেনেকুৱা লাগে তই জানো ৰেপ হলে কেনেকুৱা লাগে এবাৰ চাই ল তই মোক এৰি দিম বুলি কথা দিছিলি তই মোক মিছাকে কৈছিলো এটা অতিকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত